নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাই গৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব ব্যৱহাৰকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। বানপানীৰ ফটো সংগ্ৰহক লৈ কঠোৰ হৈ পৰিছে অসম আৰক্ষী। এতিয়াৰে পৰা শিশুক ব্যৱহাৰ কৰি প্ৰস্তুত কৰিব নোৱাৰিব ভিডিঅ'। অসম আৰক্ষীয়ে কণ্টেণ্ট ক্ৰিয়েটৰসকলক বানপীড়িত শিশুসকলৰ গোপনীয়তা, সুৰক্ষা আৰু মৰ্যাদা সুৰক্ষিত ৰাখিবলৈ অনুৰোধ জনাইছে। প্ৰকাশ পাব নোৱাৰিব শিশুৰ নাম, ঠিকনা, পৰিচয়। ভিউজৰ নামত কণ্টেণ্ট ক্ৰিয়েটৰে শিশুৰ পৰা ল'ব নোৱাৰিব সাক্ষাৎকাৰ। জনাই গৈছোঁ ৰাতিপুৱাৰ আন এক বিগ ব্ৰেকিং। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ বৃহৎ একশ্যন। গড়ৰ পৰাই গ্ৰেপ্তাৰ কৰিলে বিৰোধী দলপতিক। তামিলনাডুৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা DMKৰ নেতা উদয়নিধি ষ্টালিনক গ্ৰেপ্তাৰ। বিজয় আৰু অভিনেত্ৰী তৃষা কৃষ্ণনক লৈ আপত্তিজনক মন্তব্য কৰিছিল DMKৰ নেতাগৰাকীয়ে। তঞ্জাবুৰত কাৱেৰী নদীৰ পানীৰ সমস্যাক লৈ DMKয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ। আৰু সেই প্ৰতিবাদত বিজয়ক সমালোচনা কৰি তৃষা বুলি চিঞৰিছিল নেতাজনে। থালাপতি বিজয় আৰু অভিনেত্ৰী তৃষাৰ সন্দৰ্ভত অশালীন মন্তব্য কৰাৰ অভিযোগত গড়ৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, নোয়াগাঁৱৰ কাটিমাৰীৰ CRPFৰ কেম্পত ভয়ংকৰ ঘটনা। 3 সতীৰ্থক গুলীয়াই নিজকে শেষ কৰিলে এজন ASIয়ে। বাল্লানী প্ৰেমাবৰম নামৰ অন্ধ্ৰপ্ৰদেশৰ এজন ASIয়ে 2 সতীৰ্থক গুলীয়াই হত্যা কৰে। গুলীচালনাত আহত হয় আন এজন সতীৰ্থ। 3 সতীৰ্থক গুলীওৱাৰ পিছতে গুলীচালনা কৰি নিজকো শেষ কৰে ASIজনে। পৰৱৰ্তী খবৰ, এইবাৰ দ্বিতীয় বিবাহ কৰি বিপদত পৰিছে আৰক্ষী কনিষ্টবল। দ্বিতীয় বিবাহ কৰি চাকৰি গ'ল আৰক্ষী কনিষ্টবলৰ। দ্বিতীয় বিবাহ কৰোৱা কনিষ্টবল হাবিবুল ইছলামক বৰখাস্ত। দক্ষিণ শালমাৰা থানাত কৰ্মৰত আছিল কনিষ্টবল হাবিবুল ইছলাম। প্ৰথমা পত্নীৰ অভিযোগৰ ভিত্তিত প্ৰথমে ৰিজাৰ্ভ ক্ল'জ হৈছিল ইছলাম। তদন্তৰ অন্তত চাকৰিৰ পৰা বৰখাস্ত হাবিবুল ইছলামক। জনাই গৈছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী বিগ ব্ৰেকিং। E20 পেট্ৰল নীতিৰ বিৰোধিতা কৰি আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে 4 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ অভিমুখে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় 100 জন সমৰ্থকক লৈ 2 লাখৰো অধিক নাগৰিকৰ স্বাক্ষৰ সম্বলিত আবেদন পত্ৰ প্ৰধানমন্ত্ৰীক হস্তান্তৰ কৰিবলৈ ওলাই যোৱা কেজৰিৱাল আৰু তেওঁৰ দলক দিল্লী আৰক্ষীয়ে মাজপথতে বাধা প্ৰদান কৰে, যাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে। পৰৱৰ্তী খবৰ, পাকিস্তানৰ আটাইতকৈ বৃহৎ আৰু খনিজ সম্পদেৰে চহকী প্ৰদেশ বেলুচিস্তানক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ মীৰ য়াৰ বেলুচ নামৰ এজন সশস্ত্ৰ বিদ্ৰোহী নেতাৰ নেতৃত্বত গঠিত স্বয়ম্ভ ৰিপাব্লিক অৱ বেলুচিস্তান নামৰ সংগঠনটোৱে পাকিস্তানৰ পৰা নিজকে স্বাধীন ঘোষণা কৰিছে। কেৱল ইয়াৰ লগতে ক্ষান্ত নাথাকি সংগঠনটোৱে অহা 11 আগষ্টৰ দিনটোক বেলুচিস্তানৰ স্বাধীনতা দিৱস হিচাপে পালন কৰিবলৈ সমগ্ৰ বিশ্বতে সিঁচৰিত হৈ থকা বেলুচ নাগৰিকসকলক আহ্বান জনাইছে।